জনপ্ৰিয় ধাৰাবাহিক পুৱতি তৰাৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব সোনে অহিৰণক মই দৰকাৰ হলে তোমাৰ মা আৰু তোমাৰ বাৰ পৰা ক্ষমা খুজিম অৰ্থাৎ ভৰিত ধৰিম এই বুলি কয় তথাপিও তোমাক যে ঘৰত থাকিব দিব লাগিব এই বুলি অহিৰণক কয় আৰু তেতিয়া অহিৰণ বহুত বেছি আচৰিত হৈ পৰে ইফালে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব বিন্দুৱে ৰত্নক কিবা চিন্তা কৰি আছা নেকি এই বুলি প্ৰশ্ন কৰা তেতিয়া বৃন্দুই মই অনুভূতি আৰু বেদৰ কথাই যে চিন্তা কৰি আছো হিহত দুয়ো আতৰি থাকি জীৱনত কি কৰিব এই বুলি কব লগতে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব অহিৰণৰ মাকে বায়েকক তই নিজৰ ঘৰখনৰ কথা চিন্তা কৰ তই এনেকৈ থাকিলে কেনেকৈ হ'ব পিহু লাহে লাহে ডাঙৰ হৈ পৰিছে পিছত যদি সি হাজাৰটা কুৱেশ্যন কৰে তেতিয়া তই কি উত্তৰ দিবি এই বুলি কয় গতিকে বন্ধু বান্ধৱীসকল পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ